নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো ছাত্ৰসকল হায়াৰ সেকেন্ডাৰী ইয়াৰ ফাইনাল এক্সামৰ যেটো ৰিজাল্ট সেই ৰিজাল্ট তোমালোকে চাবৰ কাৰণে কেভাটা ওয়েবসাইটত দিয়া হৈছে আৰু হেতু প্ৰকাশ কৰিছে অফিচিয়ালি কেইটামান ওয়েবসাইটৰ নাম আৰু হেতু ইতিমধ্যে ৰনস্পুগে প্ৰকাশ কৰিছে টুইটাৰৰ যোগেদি আৰু তোমালোকে দেখুৱাইছো কোনটো ওয়েবসাইটৰ জৰিয়তে তোমালোকে ৰিজাল্ট কোন চাব পাৰিবা কেভাটা ওয়েবসাইটৰ নাম দিয়া হৈছে ছাত্ৰসকল প্ৰথমটো ওয়েবসাইটৰ নামটো হৈছে www.asscc.assam.gov.in দ্বিতীয়টো হল www.assamresult.in তৃতীয়টো হল www.necareer.com চতুৰ্থটো হল www.assamjobalerts.com পঞ্চমটো হল www.schools9.com ছয় নম্বৰটো হল www.results.shiksha সাত নম্বৰটো হল www.indiaresults.com 8 নম্বৰটো হল www.bidoyavision.com 9 নম্বৰটো হল www.iresults.net 10 নম্বৰটো হল www.jagranjosh.com 11 নম্বৰটো হল www.assamresults.co.in 12 নম্বৰটো হল www.examact.com এই 10টা ওয়েবসাইটৰ ভিতৰত যিকোনো এটা ওয়েবসাইটৰ জৰিয়তে তোমালোকে হায়াৰ সেকেন্ডাৰীৰ ৰিজাল্ট কোন চাব পাৰিবা লগতে এন্ড্ৰইড এপৰ নাম দিয়া হৈছে কিছুমান প্ৰথমটো হৈছে এপোলুবদা যেটো গুগল প্লে ষ্টৰত তোমালোকে ডাউনলোড কৰিব পাৰিবা তাৰপিছত দ্বিতীয়টো হৈছে ASSEC Results 2021 যেটো গুগল প্লে ষ্টৰত তোমালোকে ডাউনলোড কৰিব পাৰিবা আৰু এই কেটা ওয়েবসাইটৰ জৰিয়তে লগতে এন্ড্ৰইড এপৰ জৰিয়তে তোমালোকৰ যেটো ৰিজাল্ট আছে ৰিজাল্ট কোন চাব পাৰিবা আৰু এই কেটা আছিল তোমালোকে ৰিজাল্ট চোৱাৰ কাৰণে কিছুমান ওয়েবসাইট আৰু লগতে এপৰ নাম আৰু গতিকে আজিৰ বাবে ইমানতে সমাপ্ত কৰিছো ধন্যবাদ।